নমস্কাৰ, মই আজি লৈ আহিছোঁ এটি কবিতা। কবিতাটিৰ লিখক হৈছে আনন্দীৰাম দাস। কবিতাটিৰ নাম হ'ল আই মোক জগাবা। আই মোক জগাবা ৰাতিপুৱাই, শুই উঠি ফুল ফুলা চাবৰ মন যায়। বতাহ জাকে কাণে কাণে ফুলক কিনো কয়, ফুলবোৰ হালি জালি মতলীয়া হয়। আই মোক জগাবা ৰাতিপুৱাই, ৰ'দক দেখি নিয়ৰবোৰ কেনিনো লুকাই, গছৰ ডালত বহি চৰায়ে প্ৰভাতী গীত গায়। আই মোক জগাবা ৰাতিপুৱাই।